নমস্কাৰ। কবিতাৰ শিৰোনাম বৰদৈচিলা। কবি হেমচন্দ্ৰ গোস্বামী। চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়। গছ-গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই। শিল-দল ভাঙি মেলিছে ঢাপলি। লগত নিছে লগৰীয়া যত বা মাৰলি। আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ? লাহে ধীৰে গলেও দেখোন পাবা আমাৰৰ ঘৰ। চোতালত দিছো বৰপীৰা কাকৈ ফণি তাতে। মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজপাতে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু। ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা। খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা। কাবৌ কৰি মাতিছো আমি, লাহে ধীৰে যোৱা। আমাৰ প্ৰজা ঘৰকেইটি ভালে ভালে থোৱা। ধন্যবাদ।